আগতে যেনেকৈ মৰম দিছে এতিয়া তেনেকৈ মৰম দি যাওঁ বুলি ভাবিলোঁ। তো আহক তেতিয়াহ'লে মই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি আছোঁ দুটা মানুহ মাজত। দুটা মানুহে আজি আপোনালোকক কিমান হৰুৱাব পাৰোঁ বাৰু চেষ্টা কৰোঁ বাৰু কিমান হৰুৱাব পাৰিম আজি। তো আৰম্ভ কৰোঁ আমি ন? হয়, কি শুনিব বিচাৰিছে? কি মানে আৰু ধৰ কওক আৰু আপোনাৰ এতিয়া জমনি হ'ব লাগিলে আগৰ পৰা জমনি কৰি থাকিব লাগিব, পিছতে জমনি কৰিব পাৰি। এনেকুৱা লগে লগে জমনিটো নহয়। কথাটো শুনিব বিচাৰিলে মই কিবা এটা ক'ম বাৰু। চবৰ শুনি বিশেষ ৰক্ষণ নাপালে হ'ব। আপোনাৰতো ঠিক আপোনালোক আজি আছেনে শুনিবলৈ? মই প্ৰথমতে বাৰু আমাৰ পুৰণা কাহিনী এটাই কওঁ। মানে আমাৰ গাঁৱত এখন গাড়ী সোমালে, তাৰমানে ট্ৰাক এখন সোমালে। তেতিয়া ৰাস্তা চাস্তাবিলাক বহুত বেয়া আছিলে। তাৰপিছত আমাৰ ঘৰৰ ওচৰৰ মানুহ এজনক লগ পালে, ড্ৰাইভাৰটোৱে লগ পাই মানে ক'লে মানে মানুহজনে হিন্দী অসমীয়া ক'ব নাজানে, হিন্দী কয়, পাঞ্জাবী কয়, কিবা কিবি কয়। কিন্তু আমাৰ মই নাছিলোঁ যেতিয়াও মানে মই ওচৰতে আৰু তাৰপিছত মানে সুধিলে যাব লগা নাছিলোঁ, দূৰৰ পৰা শুনি থাকিলোঁ, ভয় লাগিছে না। গাড়ীখন দেখিলোঁ কি কিবা আছে গাড়ীখনত। তাৰপিছত তেওঁ সুধিলে মানে ৰাস্তাটোৰে যাব পাৰি নে নোৱাৰিম এই বস্তুটো, তাৰমানে তেওঁ নিজৰ ড্ৰাইভাৰৰ ভাষাত সুধিলে মানে যাব পাৰি নে নাপাৰি। তেওঁ কথাটো বুজে মানে ক'ব পৰা নাই, হিন্দীও নাজানে, অসমীয়াও নাজানে, মিলাই মিলাই চবৰে অলপ অলপ জানে। তেখেতে কি ক'লে go to go মানে ইংলিছত ক'লে go to go, তাৰপিছত ক'লে নগো টু বেক। নগো টু এইটো কি ক'লে বুজি পাইছে নহয়? মানে go to go, নগো টু বেক, ইটি যে ৰাস্তা একেবাৰে ঠেক। আমাৰ কি বুজি পালে গম পালানে? মানে মানুহজনে ক'লে গলি গ'লে নগ'লে ঘূৰিব লাগিব, কিন্তু ৰাস্তাটো ঠেক বুলি কৈছে। তাৰপিছত তেওঁ মানে একো বুজি পোৱা নাই, নাপাই অলপ টাইম লৈ পেলাই মানে বেলেগৰ লাগি বস্তুটো পঠাই দিছে আৰু মই নক'লোঁ, সোনকালে ঘূৰি আহিলোঁ ৰাস্তা। তো গাইজ আপোনালোকে চাই কেনে পালে জনাবচোন, কিছু অলপমান হেৰি ক'লে বাৰু। তো আকৌ আহি আছোঁ নেক্সট টাইম। তো গাইজ তো এতিয়া ভিডিঅ'টো সামৰণি মাৰিছোঁ। তো ভিডিঅ'টো কেনে পালে জনাবচোন, কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিহেতু নতুনকৈ চাই প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো, বেলেগত নহয় পুৰা ভিডিঅ'টো সোনকালে পাই গ'লে ন। তেতিয়াহ'লে আজিলৈকে বাই বাই। বাই বাই।